চাৰিটা জলকীয়া দেই চাৰিটা এতিয়া খাব লাগিব ন খাব লাগিব এতিয়া উপায় নাই যিটো ৰুলছ কৈছিলে সেইটোকে ফ'ল' কৰিলোঁ এতিয়া খাই দিম দেই অ' ভাই চলিছে নাই ক'ত নচলিব ন জলকীয়া কষ্ট হৈছে ন জালটো হৈছে কিন্তু সহ্য কৰিব পাৰিছে মানে খতম স্পাইটো খাব লাগিব খাব লাগিব নহ'লে নহ'ব ভাল লাগিলে ন চেলেঞ্জটো কেনেকুৱা লাগিলে তেনেকৈ ভাল লাগিলে জলকীয়া খাব লাগিব কথা ক'ব নোৱাৰোঁ মানে হেল্ল' দেয়াৰ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই তো আজি ভিডিঅ'টো অলপ বেলেগ হ'ব মানে হা আজি মানে ঘূৰিব নাযাওঁ আজি মানে হ'ব ফুচকা চেলেঞ্জ ফুচকা মানে পানীপুৰি আপোনালোকে সকলোৱেতো জানে ন মানে গৰম হৈছে ন গৰমত পানীপুৰি খোৱাটো মানে মজাটো বেলেগ ন বলক মানে আমি আছোঁ এতিয়া চাৰিটা আছোঁ চাৰিটাৰ ভিতৰত মানে চেলেঞ্জ হ'ব যোনে খাব নোৱাৰিব ন তাৰ মানে এটা পানিছমেণ্ট হ'ব পানিছমেণ্টটো কি হ'ব আপোনালোকক শেষত দেখাই আছোঁ বলক এতিয়া আমি আনিব যাম ফুচকা এতিয়া ডাইৰেক্ট গৈ পিনি মানে দোকানত লগ পাম চলো দোকান আহি পাই গ'লোহি বলক এতিয়া লৈ লওঁ মজাকে হন্দা লৈ লোৱা কৃষ্ণ ফুচকা মে ফুচকা লৈ আছে লৈ লোৱা ফুচকা পেকেট দিয়ক এইটো কেইটা থাকিব ইয়াত কিমান আছে কিমান মান হ'ব 10 টকা টোটেল কিমান ওলাব এই মছলাটো আছে নাই মছলা পেকেটটো আছে তো গাইছ ঠিকছে বজাৰ কৰি লৈছোঁ কি লৈছোঁ ৰুমত গৈ দেখাই আছোঁ হা কি আনিছোঁ ধুনীয়াকৈ দেখাই দিছোঁ চাই লওক এইফালে আহি গ'ল অলপ তৰমুজ ৱাটাৰমেলন এইফালে আহি গ'ল আঙুৰ এইফালে আহি গ'ল ঠাণ্ডা এইফালে ফুচকা এইটো তেলত ভাজিব লাগিব এইফালে ৰিফাইন লৈ আহিছোঁ মজাকৈ তাৰপিছত লগত খাবলৈ পেলাই আলুটো আছিলে ৰুমত হ'লেও লৈ আহিছোঁ মানে এইটো হ'ল মচালা ধুনীয়াকৈ ৰেডি কৰি লওঁ বলক কেনেকৈ ৰেডি কৰোঁ চাই থাকক তো গাইছ এতিয়া আৰম্ভ কৰোঁ ধুনীয়াকৈ গেছটো জ্বলাই লৈছোঁ ৰিফাইন হৈ গ'ল তো গাইছ এতিয়া তেলটো দি দিওঁ বঢ়িয়াকৈ কৃষ্ণ তই এতিয়াতো ধুনীয়াকৈ তোমাৰ আমাৰ চেলেঞ্জটো হ'ব ন চেলেঞ্জটো মানে পূৰাটো ধামাকা হ'ব এইটো অনুভৱটো কেনেকুৱা অলপ কৈ দিয়া অনুভৱটো ভালেই আমি চেলেঞ্জ কৰিম এতিয়া তিনিটাই মিলি পিনে আমি ৰুমত তিনিটা আছোঁ এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰক চবেই চাই থাকক তুমি মেক্সিমাম কিমান ৰিস্ক ল'বা কোৱা মেক্সিমাম চাব পাৰিম যিমানটো পাৰোঁ আপোনালোকে চাই থাকক দেখি থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক চবেই থেংক ইউ কিন্তু এটা কথা আকৌ যোনে চেলেঞ্জটো হাৰিব ন ইয়াৰ কিন্তু পানিছমেণ্ট আছে কিন্তু দেই ঠিক আছে যি হ'লেও যি নহ'লেও ভিডিঅ'টো কণ্টিনিউ কৰক চবেই তো গাইছ ধুনীয়াকৈ বনাই হৈ গ'ল তো এইফালে এতিয়া লগত খাবলৈ আমাৰ আলু পিটিকাটো লাগিব ন পানীবোৰ লগত খাবলৈ আলু পিটিকাটো বনাই লওঁ তাৰপিছত মজাকৈ চেলেঞ্জ কৰিম মানে বঢ়িয়াকৈ মানে আলুটো গুচাই আছে আলুটো পিটিকি লওঁ তাৰপিছত ডাইৰেক্ট চেলেঞ্জত লগ পাইছোঁ মানে কামখিনি কি বোলে পটাপট কৰি লৈছোঁ এতিয়াতো পিটিকিব লাগিব পানীটো যোগাৰ কৰিব লাগিব তো চাই থাকক ধুনীয়াকৈ ৰেডি হৈ গ'ল বস্তুখিনি চাই লওক এইফালে পানী ৰেডি হৈ গ'ল এইফালে পিটিকা ৰেডি হৈ গ'ল এইফালে পুৰিকেইটা ৰেডি হৈ গ'ল মানে তাৰপিছত এইকেইটা আছে মেইন মালকেইটা আছে মানে এইকেইটা জলকীয়াকেইটা দেখিছে নহয় যোনে হাৰিব ন সিমানে এইকেইটা খাবই লাগিব তো বলক আৰম্ভ কৰিম তো গাইছ তো এতিয়া আৰম্ভ হৈ যাব মজাকৈ গেমটো তো এতিয়া প্ৰথম কৃষ্ণ আহিব তো এতিয়া টাইমটো ষ্টাৰ্ট কৰি দিম তাৰপিছত লাগি যাব ৰেডি নে তো 1 2 3 গো টাইম গৈ আছে পটাপট খোৱা নহ'লে এইকেইটা দেখিছা নহয় জলকীয়া খাব লাগিব মুখা দি দিছোঁ টাইমটো গৈ আছে চাই থাকক টাইম গৈ আছে
ধামাকা ধামাকা ধাচু নহ'লে জলকীয়া খাব লাগিব গাইছ 1 মিনিট হৈ গ'ল 10টা কমপ্লিট না 9টা কমপ্লিট হৈছে এতিয়া 10 নম্বৰটো কমপ্লিট 1 মিনিটত তো গাইছ কমপ্লিট হৈ গ'ল 1 মিনিট 36 ছেকেণ্ডত কমপ্লিট চাই লওক বঢ়িয়াকৈ বহাই আছোঁ তো এখন ঘূৰে পাল আহিলে পটাপট বহাই লৈছোঁ এতিয়া মোৰ পাল আহি গ'ল ইয়াত চাই লওক ধুনীয়াকৈ ইয়াত 15টা আছে ইয়াত আছে 5টা ইয়াত আছে 5টা ইয়াত আছে 5টা তো টাইমটো এতিয়া ষ্টাৰ্ট কৰি লওঁ কিমান টাইমত খতম কৰিব পাৰোঁ নে জলকীয়া খাব লাগে না নালাগে চাই থাকক টাইমটো ষ্টাৰ্ট কৰি দিয়া ঘণ্টা টাইম ষ্টাৰ্ট বঢ়িয়া 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 খতম হ'ব এতিয়া 2টা আছেগৈ এই দেখালা বেয়া দিলে লাষ্ট এটা জলকীয়া খাব মন নাই খতম टाइम घंटा दे दी तो अभी मैं रेडी हूँ चैलेंजिंग के लिए ठीक है अभी देखिए टाइम स्टार्ट कर दीजिए रुको 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 पहले टाइम स्टार्ट करने दो तो अभी टाइम अभी चालू होने वाला 1 2 3 गो टाइम जा रहा है जल्दी करो वरना ये खाना पड़ेगा ये खाना पड़ेगा टाइम हो गया 39 बहुत ही बेहतरीन ओ भाई खत्म हो गया ये तो विनर बन गया देखो 1 मिनिट 13 सेकेंड खत्म कर दिया মানে কৃষ্ণ আৰু মই যিকোনো এটা মানে জলকীয়া খাব লাগিব এতিয়া চাব লাগিব টাইম কাৰ কি হৈছিল আমি উইনাৰ दोस्तों मैं जीत गया दोस्तों তো গাইস আপোনালোকে গম পাইছিলে চ্যালেঞ্জটো যোনে আহিব মানে জলকীয়া খাব লাগিব তো কৃষ্ণ হাৰি গ'ল মানে তো এতিয়া কৃষ্ণ জলকীয়া খাব এতিয়া চ্যালেঞ্জ কৰিছিলোঁ এতিয়া খাব লাগিব ন খাব লাগিব চ্যালেঞ্জ কৰিছিলোঁ এতিয়া উপায় নাই জ্বলা হ'লেও খাব লাগিব মানে এতিয়া তো মই দেখাই দিছোঁ আপোনালোকক খাওঁ নাই এতিয়া এতিয়া আৰম্ভ কৰি দিয়া চাৰিটা জলকীয়া দেই চাৰিটা এতিয়া খাব লাগিব ন খাব লাগিব এতিয়া উপায় নাই যিটো ৰুলছ কৈছিলে সেইটোকে ফ'ল' কৰিলোঁ খাই দিওঁ দেই ও ভাই চলিছে নাই ক'ত নচলিব ন জলকীয়া কষ্ট হৈছে ন অলপমান জালটো হৈছে কিন্তু সহ্য কৰিব পাৰিছে মানে খতম স্প্ৰাইটটো খাব লাগিব খাব লাগিব নহ'লে নহ'ব
ভাল লাগিলে ন চেলেঞ্জটো কৰি কেনেকুৱা লাগিলে তোক তেনেকৈ ভাল লাগিলে যেনেকুৱা খাবলৈ পালোঁ এতিয়া কথা ক'ব নোৱাৰো মানে নতুন নতুন চেলেঞ্জ আনি থাকিম ন এনেকৈ চাৰি বনাই ছাপোৰ্ট কৰক চবেই নতুন নতুন চেলেঞ্জ সদায় আনি থাকিম এটা তো গাইজ আপোনালোকে দেখিলে ধুনীয়াকৈ আমি চেলেঞ্জটো কমপ্লিট কৰিলোঁ আৰু চেলেঞ্জটো যেনেকৈ আমি প্ৰথমত কৈছিলোঁ যে যোন হাৰিব পানিছমেণ্ট হ'ব বুলি ধুনীয়াকৈ পানিছমেণ্টো হৈ গ'ল তো মানে এনেকৈয়ে মানে ছাপোৰ্ট কৰি যাব তো এতিয়া কৃষ্ণ পানিছমেণ্ট পাই পিনি কেনেকুৱা লাগিছে ফিলিংছটো মানে অলপ সুধিছা মানে তো তোমাৰ কেনেকুৱা লাগিছে এইটো কোৱা কেনেকুৱা মানে ভালেই লাগিছে আৰু কি ক'ম জলকীয়া খাবলগীয়া হ'ল চাৰিটা কাৰণ তিনিটাই খেলিছিলোঁ আমি মই হাৰিলোঁ যিটো ৰুলছ বান্ধি থোৱা আছিলে মানে সেইটো ফ'ল' কৰিলোঁ কষ্ট হ'ল অকণমান কষ্ট হ'ল আৰু ছাপোৰ্ট কৰা চবেই এনেকুৱা ভিডিঅ' মানে ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম দেখুৱাম আপোনালোকক চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰি একদম পূৰা ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো থেংক ইউ তো গাইজ নতুন এটা ভিডিঅ' লগ পাম বাই বাই